নমস্কাৰ বন্ধুসকল, মিষ্টাৰ জি আমাৰ ইউটিউব চেনেলটোলৈ পুনৰ আপোনালোকক সকলোকে এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি পুনৰ এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু এই ভিডিঅ'টো চাই আপুনি আপোনাৰ জীৱনত অলপ হ'লেও আপোনাক ছাকচেছ হোৱাত আপোনাক সহায় কৰিব। খুবেই দৰকাৰী ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু এই ভিডিঅ'টোত আপোনালোকক মই কিছুমান এনেকুৱা কথা ক'ম, যেনেকৈ ধৰক আপোনাৰ বহুতে কয় ন, মই ৰাতি সোনকালে শুম বুলি ভাবোঁ, কিন্তু মই মোবাইল চোৱাৰ অভ্যাসটোৰ কাৰণে মই সোনকালে শুব নোৱাৰোঁ। বন্ধুসকল, যেনেকৈ ধৰক আপোনাৰ বেয়া অভ্যাসবোৰ আদত কৰিলে আপোনাৰ আদত হৈ যায়, ঠিক তেনেকৈ যদি আপুনি ভাল অভ্যাসবোৰক আপোনাৰ আদত বনাই লয় ন, তো জীৱনত বহুত কিবাকিবি নতুন হাচিল কৰিব পাৰি। তাৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। জীৱনটো ছাকচেছফুল কৰি তুলিবলৈ কৰা অভ্যাসৰ ভিতৰত আপোনাৰ প্ৰথম অভ্যাসটো হৈছে ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাস কৰক। যদি দুনিয়াত নম্বৰ 1 হেবিট আছে যিটো সকলো ছাকচেছফুল মানুহে ফ'ল' কৰে, সেইটো হৈছে ৰাতিপুৱা প্ৰথম এলাৰ্মটো বজাৰ লগে লগে বিচনাখনৰ পৰা উঠি অহা। গতিকে আপুনিও ৰাতিপুৱা প্ৰথম এলাৰ্মটো বজাৰ লগে লগে বিচনাখনৰ পৰা উঠি আহক, ধুনীয়াকৈ বিচনাখন জাপক, অলপমান ফ্ৰেছ হৈ অলপমান খোজ কাঢ়িবলৈ ওলাই যাওক বা অলপমান এক্সাৰচাইজ কৰক। এইখিনি কৰি আহি আপুনি আপোনাৰ দিনটো ধুনীয়া কৰি তুলিবলৈ আপোনাৰ নিজৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰক। যদি আপুনি ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাস কৰে ন, তেনেহ'লে আপুনি আপোনাৰ জীৱনত পাব এক্সট্ৰা উইল পাৱাৰ, এক্সট্ৰা এনাৰ্জি, এক্সট্ৰা টাইম, যিটোৱে আপোনাক আপোনাৰ গোটেই দিনটো সফলতাৰে কাম কৰাত সহায় কৰিব। আপোনাক এজন ছাকচেছফুল মানুহ হ'বলৈ সহায় কৰিব। গতিকে আপুনি আজিৰে পৰা ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাস কৰক। আপোনাৰ দুদিনমান কষ্ট লাগিব পাৰে, যিহেতুকে যদি আপোনাৰ চাগে অভ্যাস নাই বা আপুনি অভ্যাস কৰা নাই, তেনেহ'লে আপোনাৰ দুদিনমান কষ্ট লাগিব পাৰে, কিন্তু লাহে লাহে আপোনাৰো অভ্যাস হৈ যাবগৈ। জীৱনত ছাকচেছফুল হোৱা অভ্যাসৰ ভিতৰত আপোনাৰ 2 নম্বৰ অভ্যাসটোৱে হৈছে আপুনি সদায় নিজৰ জীৱনৰ লক্ষ্যটোৰ বাবে কিবা নতুন এটা শিকাৰ চেষ্টা কৰক। এইটো এটা জীৱনত ছাকচেছফুল হোৱা অভ্যাসৰ ভিতৰত বহুত ভাল অভ্যাস, যিটো সকলো মহান মানুহৰ লগত দেখা যায়। সদায় নতুন কিবা এটা শিকাৰ চেষ্টা কৰক। আপুনি যিমানেই নতুন কিবা এটা শিকিব, আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত কামত আহিবই। কিন্তু ছাকচেছফুল মানুহসকলে সদায় নিজৰ সপোনটো পাবৰ বাবে সদায় নতুন কিবা এটা শিকাৰ চেষ্টা কৰে। এইটো কথা সদায় মনত ৰাখিব। যদি আপুনি জীৱনত ছাকচেছ হ'ব বিচাৰে বা আপুনি যোনবোৰ সপোন, আপোনাৰ যোনবোৰ ড্ৰিম হয়, সেইবোৰ যদি আপুনি পাবলৈ বিচাৰে, তেন্তে যদি আপোনাৰ নিজৰ ড্ৰিমবোৰ আপুনি সহজ কৰিব বিচাৰে, তেন্তে আপুনি যিমান পাৰে জীৱনত নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰি থাকিব সদায়। আৰু সদায় নতুনকৈ কিবা এটা শিকাৰ এইটো এটা এনেকুৱা অভ্যাস, এইটো অভ্যাস আপুনি যদি সদায় নতুন কিবা এটা শিকে ন, আপোনাৰ জ্ঞান কোনো কাঢ়ি নিব নোৱাৰে। কিন্তু এইটো কথা আপুনি সদায় মনত ৰাখিব। আপুনি কিবা এটা শিকিছে, আপুনি নিজৰ কাৰণে শিকিছে, আনৰ কাৰণে নহয়। গতিকে যিমান পাৰে কৰি থাকক আৰু কৰি শিকি থাকক। আপুনি যিমান পাৰে নতুনকৈ কিবা এটা শিকিবলৈ আপুনি চেষ্টা কৰিয়ে থাকিব প্ৰতিদিনে। এটা কথা মনত ৰাখিব, পৃথিৱীত জ্ঞানৰ কমি নাই, কিন্তু আপুনি যোনটো কামৰ বাবে ছাকচেছ হ'ব বিচাৰে বা আপুনি যোনটো কামত ছাকচেছ হ'ব বিচাৰে, সেই কামটোৰ বাবে আপুনি সদায় নতুন কিবা এটা শিকাৰ চেষ্টা কৰি থাকক। কেতিয়াবা এনেকুৱা হৈ যাব, আপুনি শিকোঁতে এনেকুৱা কিবা এটা শিকি গ'ল, যিটো আপুনি ভবাতকৈ বেছি আপোনাক ছাকচেছ দিয়ে, বা আপুনি যোনটো ভবাই নাছিল, আপুনি যোনটো শিকি পেলালে, আপুনি ভবাতকৈ বেছি ছাকচেছ হৈ গ'ল। গতিকে যিমান পাৰে সদায় নতুনকৈ কিবা এটা শিকিবলৈ চেষ্টা কৰি থাকিব। জীৱনত ছাকচেছফুল হোৱা অভ্যাসৰ ভিতৰত আপোনাৰ 3 নম্বৰ অভ্যাসটো হৈছে কথা কমকৈ ক'ব আৰু বেছিকৈ শুনিব। ভগৱানে আপোনাক শুনিবলৈ কাণ দিছে, ক'বলৈ মুখ দিছে, কিন্তু আপুনি কমকৈ ক'ব আৰু বেছিকৈ শুনিব। শুনি থকা মানুহ কেতিয়াও লোকচানত নাথাকে। আৰু শুনি থকা মানে এইটো মনত ৰাখিব, আপুনি কিবা এটা শুনি আছে, আপোনাক কোনোবাই কিবা এটা কৈ আছে, আপুনি কৈ থাকিলে এইটো কথাত আপুনি বেয়া নাপাব। আপোনাক কিবা এটা কৈ আছে মানে আপুনি কিবা এটা শিকি আছে, তেওঁৰ পৰা কিবা এটা শিকি আছে, এইটোৱে ভাবিব সদায় জীৱনত। কম কোৱা মানে হৈছে আপোনাৰ এনাৰ্জি লছ নোহোৱা, মানুহৰ লগত তৰ্ক নোহোৱা বা মানুহৰ লগত কাজিয়া নোহোৱা। গতিকে আপুনি বেছিকৈ কথা নক'ব। য'ত আপোনাৰ যোনটো ক'বলগীয়া বা যোনটো ক'বলৈ দৰকাৰী, তাতে আপুনি সেই কথাটো ক'ব। এনেই আপুনি য'তে ত'তে ভেলভেলাই নুফুৰিব। মানুহৰ লগত কেতিয়াও মুখে তৰ্ক নকৰিব। এটা কথা মনত ৰাখিব, যোনসকল মানুহে কমকৈ কথা কয় ন, সেইসকল মানুহ সদায় লাভতেই থাকে। কিন্তু এইটো কথা সদায় মনত ৰাখিব, যোনসকল মানুহে কমকৈ কথা কয়, কোনোবাই কিবা ক'লেও কাণ নিদিয়ে বা গুৰুত্ব নিদিয়ে, সেইসকল মানুহ কিন্তু কেতিয়াও আপোনাৰ বেয়া নহয়। কিন্তু মানে মেক্সিমাম চাব আপুনি, যিমান ভাল ভদ্ৰ মানুহ আছে ন, তেওঁলোকে কেতিয়াও তৰ্ক বিতৰ্ক কৰি নুফুৰে মানুহৰ লগত। গতিকে আপুনিও তেনেকুৱা নকৰিব। আৰু আপুনি এটা বস্তু চাব পাৰে, যোনসকল মানুহে কমকৈ কথা কয় ন, সেইসকল মানুহৰ কিন্তু পজিটিভ থিংকিংটো বহুত বেছি। আৰু যিসকল লোকে কমকৈ কথা কয় ন, সেইসকল লোক আপোনাৰ নিজক লৈ বেছি ব্যস্ত হৈ থাকে। আৰু কমকৈ কথা কোৱা মানুহসকলৰ মনোবলটো ইমানেই বেছি যে তেওঁলোকক ছাকচেছ হোৱাত কোনো ৰখাবই নোৱাৰে। আৰু তেওঁলোকে কি নিজৰ ফ'কাছ, নিজৰ যোনটো এম ন, সেইটোক লৈ সদায় বিজি হৈ থাকে। গতিকে আপুনি যিমান পাৰে কমকৈ কথা কওক। কোনোবাই কিবা কৈ আছে, ক'বলৈ দিয়ক, আপুনি এইবিলাক গুৰুত্ব নিদি তাৰ পৰা আঁতৰি আহক। জীৱনত ছাকচেছফুল হ'বলৈ কৰা অভ্যাসৰ ভিতৰত আপোনাৰ 4 নম্বৰ অভ্যাসটো হৈছে সেই মানুহজনক সময় দিবলৈ শিকক, যাৰ লগত আপুনি আপোনাৰ বাকী থকা জীৱনটো আৰু আপোনাৰ সপোনবোৰ লৈ জীয়াই আছে। সেই মানুহজন আপুনি নিজেই। আপুনি নিজক কিমান সময় দিছে? আপুনি আপোনাৰ অতীতৰ কথা কেতিয়াবা ভাবেনে বাৰু? আপুনি আপোনাৰ অতীতৰ কথা কিমান ভাবে?
নিজৰ বৰ্তমানটোক ভালকৈ মেনেজ কৰিবলৈ আৰু আপোনাৰ ফিউচাৰটোক ভাল কৰিবলৈ কিমান চেষ্টা কৰে। আপুনি যদি পাৰে ন দিনটোৰ ভিতৰত আপুনি 10 মিনিট সময় নিজক দিয়ক। যদি আপুনি পাৰে ন কেতিয়াবা ক'ৰবাত 10 মিনিট অকলশৰে বহক, মোবাইলটো অফ কৰক, য'ত অকল আপুনি থাকিব আৰু আপোনাৰ সপোনবোৰ নিজক সোধক। আপুনি নিজক এবাৰ সোধক, আপুনি ক'ৰ পৰা আহিছিলে, আপুনি কি কৰি আছে এতিয়া, আপুনি আগলৈ ক'লৈ যাব। আপুনি নিজক সোধক আজি আপোনাক সকলোতকৈ বেছি দৰকাৰ কি আৰু আপোনাৰ সকলোতকৈ বেছি কষ্ট কিহত লাগি আছে। আপুনি আপোনাক নিজকে যিমান বুজিব ন বা আপুনি আপোনাক নিজক যিমান বুজি পায় ন, আন কোনেও কিন্তু বুজি নাপায়। এইটো কথা মনত ৰাখিব। যদি বুজি পায় কোনোবাই বা কোনোবা মানুহে যদি আপোনাক বুজি পায় ন, কিন্তু যোনটো ফিলিং আপোনাৰ মনৰ ভিতৰত চলি আছে ন, সেইটো কিন্তু আপোনাৰ বাহিৰে আৰু বেলেগ কোনেও আপোনাৰ অনুভৱ কৰিব নোৱাৰে। সেইটো কথা আপুনি সদায় মনত ৰাখিব। আপুনি যদি পাৰে আপোনাৰ দিনটোৰ ভিতৰত আপুনি নিজকে 10 মিনিট দিয়ক। সেই সময়কণত আপুনি নিজৰ লগত কথা পাতক। আপুনি নিজকে কওক তোমাক কি লাগে, কোৱা মই তোমাৰ লগত আছোঁ ন। আপুনি নিজক নিজে এবাৰ সোধকচোন কি লাগে জীৱনত। মানে আপুনি নিজৰ জীৱনটো সোধক আপোনাক কি লাগে, মই তোমাৰ লগত আছোঁ ন। জীৱনটোক আপুনি এবাৰ কওক। কমচে কম আপুনি নিজৰ ফিউচাৰটোৰ কথা ভাবক। আপুনি অকলশৰে ক'ৰবাত আপোনাক 10 মিনিট ধুনীয়াকৈ বহি পেলাই আপুনি নিজৰ জীৱনটোক আপুনি নিজে এবাৰ সুধি চাওকচোন বাৰু। কেতিয়াবা এনেকুৱা কৰি পাইছেনে আপুনি? আৰু জীৱনত ছাকচেছফুল হোৱা অভ্যাসৰ ভিতৰত আপোনাৰ 5 নম্বৰ অভ্যাসটো হৈছে আপুনি নিৰ্ণয় ল'বলৈ শিকক। আপোনাৰ এনেকুৱা কিমান কাম চাগে আধৰুৱা হৈ আছে যিবোৰ আপুনি আজিলৈকে আধৰুৱা কৰি থৈছে। এনেকুৱা কিমান ডিচিশ্যন আছে যিবোৰ আপুনি আজিলৈকে লোৱাই নাই। আৰু এনেকুৱা কিছুমান আপোনাৰ লাইফত চাগে এনেকুৱাও কিছুমান ডিচিশ্যন আছে ন যিবোৰ আপোনাৰ আজি লোৱাৰ খুবেই দৰকাৰী হৈ আছে, কিন্তু আপুনি ডিচিশ্যন ল'বলৈ নিবিচাৰে। আপোনাক এইটো ৰিলেশ্যনশ্বিপত থাকিবলৈ মন আছেনে নাই, বা আপোনাক এইটো কৰিবলৈ মন আছেনে নাই, আপোনাৰ জব কৰিব মন আছে নে আপোনাৰ বিজনেছ কৰিব মন আছে। আপুনি কোনো ডিচিশ্যনেই ল'ব পৰা নাই এইবিলাকত। যদি আপুনি জীৱনত ডিচিশ্যন ল'ব নোৱাৰে ন, কিন্তু আপুনি এটা কথা সদায় মনত ৰাখিব, মই আপোনাক কৈছোঁ, আপুনি যদি জীৱনত ডিচিশ্যন ল'ব নোৱাৰে আপুনি জীৱনত কেতিয়াওৱে ছাকচেছ হ'ব নোৱাৰে। এইটো 100 to 100% সঁচা। আপুনি এটা কথা মনত ৰাখিব, আপুনি যদি জীৱনত ভাবি আছে ন, আপুনি ভাবি আছে মই আৰ্টছ পঢ়িম, বা আপোনাৰ ঘৰৰ মানুহে প্ৰেছাৰ দিছে আপুনি কমাৰ্চ পঢ়ক। আপুনি যদি ভাবি আছে মই ডক্টৰ হ'ম, বা আপোনাৰ ঘৰৰ মানুহে কৈ আছে তুমি ইঞ্জিনিয়াৰ হোৱা, তেনেকুৱা নহয়। কিন্তু সদায় ডিচিশ্যন এটাই ল'ব, যোনটো আপোনাৰ ফ'কাছ, যোনটো আপোনাৰ ড্ৰিমছ, যোনটো আপুনি কৰি ভাল পায়, যোনটোত আপোনাৰ ধাউতি আগ্ৰহ আছে, সেইটোৱে আপোনাৰ নিজৰ এম কৰি লওক, সেইটোৱে আপোনাৰ নিজৰ ডিচিশ্যন কৰি লওক, আৰু সেইটোৱে আপোনাৰ নিজৰ সপোন কৰি সেইটো লৈ কাম কৰিবলৈ আপুনি আৰম্ভ কৰি দিয়ক আজিৰ পৰাই। এটা কথা মনত ৰাখিব, ডিচিশ্যন নোলোৱাতকৈ যিকোনো এটা কামত আপুনি ডিচিশ্যন লওক আৰু সেইটোৱে আপুনি সফলতাৰে কৰিবলৈ চেষ্টা কৰক। আৰু জীৱনত ছাকচেছফুল হ'বলৈ কৰা অভ্যাসৰ ভিতৰত আপোনাৰ 6 নম্বৰ অভ্যাসটো হৈছে সময়ক আপুনি উচিত কামত ব্যৱহাৰ কৰিবলৈ শিকক। সময় এটা এনেকুৱা বস্তু ন যিটো আপোনাৰ জীৱনৰ পৰা প্ৰতিদিনে কমি গৈ থাকে। সময়টো এটা এনেকুৱা বস্তু হয় যিটো আপুনি সময়ৰ লগতো যাব পাৰিব বা আপুনি সময়ৰ লগতো দৌৰিব পাৰে, কিন্তু সময়ৰ পাছত দৌৰি আপুনি তাক কেতিয়াও অভাৰটেক কৰি আগত যাবগৈ নোৱাৰে। আৰু মানে আপুনি যদি আপুনি পিছ পৰি গৈছে ন, আপুনি কিন্তু এটা কথা মনত ৰাখিব, আপুনি যদি এবাৰ জীৱনত পিছ পৰি গৈছে আপুনি কিন্তু পিছ পৰি গৈয়ে থাকিব। গতিকে আপুনি যিমান পাৰে সময়ৰ লগত একেলগে খোজ মিলাই যাবলৈ শিকক। এতিয়া আপোনাৰ বৰ্তমান জীৱনত যোনটো চলি আছে ন, এতিয়া আপোনাৰ যোনটো জীৱনৰ সময়ত আপোনাৰ যোনটো আপুনি চিটুৱেশ্যনত আপুনি চলি আছে বা আপুনি যোনটো ষ্টেপত আপুনি গৈ আছে, এইটো আপুনি সন্মুখীন হৈয়ে থাকিব লাগিব ন সদায়। সময়ৰ লগত সদায় আগুৱাই যাবলৈ শিকক। আপুনি যিমান পাৰে সময়ৰ লগত খোজ মিলাই আপুনি সময়ৰ লগতেই আগবাঢ়ি গৈ থাকিব শিকক। আৰু আজিৰ সময়ত আপোনাৰ যোনটো কাম খুবেই দৰকাৰী, আপুনি সেইটো আজি সময়ৰ লগত খোজ মিলাই ধুনীয়াকৈ কৰি যাবলৈ চেষ্টা কৰক। আপুনি এটা কথা মনত ৰাখিব, আমি যোনদিনাই পৃথিৱীত জন্ম হৈছোঁ ন, সেইদিনাখনেই কিন্তু আমাৰ জীৱনৰ ঘড়ীটো ভগৱানে ষ্টাৰ্ট কৰি দিছে, আৰু সেইদিনাখনেই আমাৰ জীৱনৰ পৰা সময়বোৰ কিন্তু অলপকৈ প্ৰতিদিনে কমি গৈ আছে। গতিকে আপুনি কেতিয়াও সময়ৰ লগত মানে অৱহেলা নকৰি আপুনি সময়ৰ লগত খোজ মিলাই যাবলৈ চেষ্টা কৰক। আৰু জীৱনত ছাকচেছফুল হ'বলৈ কৰা অভ্যাসৰ ভিতৰত আপোনাৰ 7 নম্বৰ অভ্যাসটো হৈছে আপুনি যদি ফটোৱামি কৰি ফুৰে বা আপুনি যদি কিছুমান ফটোৱা লগৰ লগত এনেকৈ মানে আপুনি বেকাৰ ঘূৰি ফুৰে ন, সেইবোৰ আজিৰ পৰা আপুনি বন্ধ কৰি দিয়ক। আৰু আপুনি এবাৰ চাওকচোন, আপোনাৰ চাগে মোবাইলত আজি ৰাতিপুৱাৰ পৰা কিমান এনেই আপোনাৰ বেকাৰ কিছুমান ন'টিফিকেশ্যন আহি আছে ন। এই ন'টিফিকেশ্যনবোৰ যদি আপুনি স্কিপেই কৰি থাকিব লাগে, কোনো কামেই নাই, তাতকৈ ভাল আপুনি এপছটোৱে আনষ্টল কৰি দিয়ক ন। যদি এনেকুৱা হৈছে আপুনি কোনোবা এটা ফ্ৰেণ্ডৰ গ্ৰুপত সোমাই আছে বা আপুনি সেই ফ্ৰেণ্ডৰ গ্ৰুপটোত আপুনি থাকি ভাল লগা নাই, আপোনাৰ যোনটো ভাল লগা নাই আপুনি সেইটো কৰিবই দৰকাৰ নাই। আপোনাৰ যদি ভাল লগা নাই গ্ৰুপত থাকি, আপুনি গ্ৰুপটোৰ পৰা ওলাই গুচি আহক। যদি আপোনাৰ কিবা এটা ভাল কামৰ আইডিয়া আছে বা আপুনি কিবা এটা ভাল কাম কৰিম বুলি ভাবি আছে, আপুনি পেণ্ডিং কৰি থৈ দিছে, তেন্তে হ'লে আপুনি আজিৰ পৰা এই ফটোৱামি বাদ দিয়ক আৰু আপুনি আপোনাৰ ভাল লগা কামটো কৰিবলৈ আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। এটা কথা মনত ৰাখিব, আপুনি যদি জীৱনত ছাকচেছফুল হ'ব বিচাৰে ন, আপোনাৰ যোনটো সপোন আছে ন, আপুনি সেই সপোনটোৰ কাৰণে কিন্তু আপুনি আজিৰ পৰাই কিন্তু কষ্ট কৰিব লাগিব। গতিকে আপুনি যিমান পাৰে আপুনি আপোনাৰ সময়বোৰ বেকাৰ আপুনি বৰবাদ নকৰি আপোনাৰ সপোনটোৰ বাবে আপুনি কাম কৰিবলৈ আজিৰ পৰা আৰম্ভ কৰি দিয়ক।
এটা কথা মনত ৰাখিব, যদি আপুনি জীৱনটো এনেকৈ ফটোৱামি কৰি আপুনি পাৰ কৰি দিছে ন, যদি আপোনাৰ যোনটো সপোন আছিলে, আপুনি কিবা এটা কৰিম বুলি ভাবি আছিলে, আপুনি কৰিব পৰা নাই, বা আপুনি মই আজি কৰিম কালি কৰিম বুলি ভাবি আছে, কিন্তু আপুনি জীৱনত কিন্তু কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আপুনি সপোনটো যে আপোনাৰ সদায় আপোনাৰ সপোনটো সপোন হৈ ৰৈ থাকিব। পিছত আপুনি গৈ পেলাই এনেকুৱা হ'ব ন, আপুনি ভাবিব ইছ ৰাম মই এইটো আগতেই কৰিব লাগিছিলে, মই কিয় নকৰিলোঁ। গতিকে আজিৰ পৰাই আপুনি ফটোৱামি বন্ধ কৰক। আপোনাৰ যোনটো সপোন আছে সেই সপোনটো আপোনাৰ লক্ষ্য হিচাপে লৈ আপুনি জীৱনত কাম কৰিব আৰম্ভ কৰি যাওক। আৰু জীৱনত ছাকচেছফুল হ'বলৈ কৰা অভ্যাসৰ ভিতৰত আপোনাৰ 8 নম্বৰ যোনটো অভ্যাস, এইটো খুবেই দৰকাৰী অভ্যাস। এইটো আপুনি মন দি শুনিব। আপুনি যদি পইচা ঘটে ন, আপুনি পইচা ঘটক, বচাওক, ইনভেষ্ট কৰক, কিন্তু আপুনি পইচা অবাবত কেতিয়াও খৰচা নকৰিব। আপুনি আপোনাৰ ঘৰৰ আপোনাৰ চাৰিওফালে এবাৰ চাওকচোন, আপোনাৰ ৰুমটোতে আপুনি চাওকচোন, এনেকুৱা আপোনাৰ কিমান বস্তু আছে আপুনি যিবোৰ য'চতে আপুনি বেকাৰ কিছুমান বস্তু এনেকৈ চাগে আপুনি কিনি আনিছে, যোনবোৰ আপোনাৰ কোনো কামতেই নাই। এতিয়া আপোনাৰ ধূলি বালি পৰি লেতেৰা হৈ গৈছে ন, এইবোৰতো আপোনাৰ পইচা এনেই গ'ল ন। আৰু এইবোৰ পইচাটো আপোনাৰ কষ্টৰে পইচা হয় ন, আপোনাৰ কষ্ট নহ'ব পাৰে, কিন্তু আপোনাৰ ঘৰৰটো কোনোবা আপোনাৰ মা দেউতা বা আপোনাৰ দাদা আপোনাৰ কাৰোবাৰটো কষ্টৰে পইচা আছিলে ন, সেইখিনিতো আপুনি এনেই বৰবাদ কৰি দিলে ন। আপুনি আপোনাৰ এবাৰ আলমাৰীটো খুলি চাওকচোন, আলমাৰীটোত চাগে আপোনাৰ এনেকুৱা কিমান কাপোৰ আছে যিবোৰ আপুনি এবাৰেই পিন্ধিছে, আৰু এবাৰ পিন্ধাৰ পিছত আপুনি পিন্ধাই নাই, আপোনাৰ ভালেই লগা নাই পিন্ধি। আপোনাৰ এনেকুৱা লাগে চাগে এইযোৰ মই কিয় কিনিলোঁ, বা মোক ভালেই নালাগে পিন্ধি, আপুনি ভালেই নাপায় এনেই পেলাই থৈ দিছে। গতিকে সেইটো পইচাটো আপুনি এনেই খৰচা কৰি দিলে ন। গতিকে আপুনি যদি কিবা এটা কিনিম বুলি ভাবি আছে, বা এইটো মোক লাগিবই, মই এইটো আজিয়ে ল'ম, তেনেকুৱা নহয়। আপুনি যদি কিনিম বুলি ভাবে আপুনি নিজকে এবাৰ কওক, মই ল'ম, আজি নলওঁ, কিন্তু মই 2 দিন দেৰিকৈ ল'ম। চাব আপোনাৰ এই ডিচিশ্যনটো কিন্তু চেঞ্জ হৈ যাব। সেই বস্তুটো আপোনাৰ দৰকাৰী নহ'বও পাৰে, তাতকৈ আপোনাৰ কিবা এটা ভাল বস্তু আপুনি লৈ ল'ব পাৰে কিন্তু সেইটো পইচা দি। গতিকে আপুনি কিবা এটা কিনিম বুলি যে লগে লগে লৈ আহিম এইটো নহয়। বস্তুটো চাওক দৰকাৰী নে অদৰকাৰী, বা পইচাটো মোৰ এনেই যাব নেকি। বেকাৰ আপুনি পইচা সোপা আৰু খৰচা কৰি লাভ নাই ন। আজিৰ দিনত আপুনি ওলাই যাওক, আপোনাৰ যদি পইচা নাই ন, আপোনাৰ কিন্তু ভেলু নাই, এইটো কথা মনত ৰাখিব। গতিকে যিমান পাৰে পইচাবোৰ আপুনি ইনভেষ্ট কৰক ভাল জেগাত, আৰু ইনভেষ্ট কৰি পেলাই তাৰ পৰা যোনটো প্ৰফিট ওলায় সেইটোক আপুনি খৰচা হিচাপে ব্যৱহাৰ কৰক আপোনাৰ নিজৰ লগত। কিন্তু এনেকুৱাও নহয় যে আপুনি ঢেৰ এগালমান পইচা পাই গ'ল আৰু আপুনি য'ত খৰচা কৰি গোটেইখিনি শেষ কৰি পেলালে। আৰু আপুনি চাব পাৰে, আপুনি আজিকালি এনেকুৱা এটা যুগ হৈ গৈছে, মানে আপোনাক মানুহক আপুনি খুজিব গ'লেও আপোনাক একো নিদিয়ে। আপোনাক নিজৰ মানুহে যদি পইচা নাথাকে ন, আপোনাক নিজৰ ঘৰখনৰ মানুহে চিনি নোপোৱা হৈ যাব এটা সময়ত। গতিকে আপুনি যিমান পাৰে পইচাবোৰ ভাল জেগাত ইনভেষ্ট কৰক, বা আপুনি ছেভিং কৰি ৰাখক, যাতে আপুনি পিছলৈকৈ কিবা এটা সেই পইচাখিনি দি কৰিব পাৰে। আৰু আপুনি যদি পইচাবোৰ সৎ কামত ব্যৱহাৰ কৰে ন, আপুনি চাব পাৰে আপুনি যদি পইচাবোৰ বেকাৰ য'তে ত'তে খৰচা নকৰি আপুনি সৎ কামত ব্যৱহাৰ কৰি আছে, কিন্তু আপোনাৰ জীৱনত কেতিয়াও পইচাৰ কমি নহয়। সেইটো কথা আপুনি সদায় মনত ৰাখিব। আৰু জীৱনত ছাকচেছফুল হ'বলৈ কৰা অভ্যাসৰ ভিতৰত আপুনি 9 নম্বৰ অভ্যাসটো হৈছে, আপুনি আপোনাৰ জীৱনৰ পৰা যোনবোৰ নিগেটিভ মানুহ ন, যোনবোৰ বেয়া মানুহ, আপুনি যদি বেয়া মানুহৰ লগত থাকিছে, আপুনি বেয়া মানুহৰ সংগত আছেও, সেই মানুহবোৰক আপুনি আপোনাৰ জীৱনৰ পৰা আঁতৰাই দিয়ক, বা আপুনি সেইসকল মানুহৰ পৰা আপুনি নিজে আঁতৰাই দিয়ক। এই নিগেটিভিটি মানুহবোৰ এনেকুৱা মানুহ, যোনবোৰ মানুহ নিজেও শান্তিত নাথাকে আৰু আপোনাকো শান্তিত থাকিবলৈ নিদিয়ে, কিন্তু এইটো কথা আপুনি সদায় মনত ৰাখিব। আৰু জীৱনত ছাকচেছফুল হ'বলৈ কৰা অভ্যাসৰ ভিতৰত আপোনাৰ 10 নম্বৰ অভ্যাসটো হৈছে, আপুনি সুস্থ হৈ থাকিবলৈ চেষ্টা কৰক। আপুনি বেয়া বস্তু নাখাব, আপুনি বেয়া বস্তু নাখায় সেইকেইটা পইচা দি আপুনি ভাল বস্তু খাওক। আপুনি যদি পাৰে অলপমান এক্সাৰচাইজ কৰক, বা আপুনি যোনটো কৰি ভাল পায়, আপুনি যদি আপুনি ডান্সিং কৰি ভাল পায়, আপুনি গান গাই ভাল পায়, আপুনি ধৰি কিবা খেলি ভাল পায়, সেইবোৰ কৰক। সেইবোৰ আপুনি অকণমান সময় দিয়ক নিজৰ দেহাটোৰ কাৰণে, নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে। নিজৰ হাৰ্টটোৱে মানে গোটেই বডিটোতো কণ্ট্ৰল কৰি আছে ন, গতিকে আপুনি নিজৰ হাৰ্টটোৰ কথা চিন্তা কৰক। আৰু জীৱনত ছাকচেছফুল হ'বলৈ কৰা অভ্যাসৰ ভিতৰত আপোনাৰ 11 নম্বৰ অভ্যাসটো হৈছে, সদায় হাঁহি থাকিবলৈ শিকক, নিজেও হাঁহি থাকক আৰু আনকো হহুৱাই ৰাখিবলৈ চেষ্টা কৰক। আপুনি এটা কথা চাব পাৰে, যোনবোৰ মানুহে আপোনাৰ মুখ ফুলাই থাকে, বা মন মাৰি থাকে, বা মানুহ চানুহ নামাতে, কিবা নকৰে, আপোনাৰ মানে মানুহৰ লগত ইমান ফ্ৰীলি নহয়, সেই মানুহবিলাকক কিন্তু মানুহে কেতিয়াও ভাল নাপায়। সেই মানুহসকলক সদায় আপোনাৰ তেনেকুৱা ধৰণৰ মানুহবোৰক ন, মানুহে কেতিয়াও আপোনাৰ ভাল নাপায়, বা মানুহে কেতিয়াও তেওঁলোকক সং নিদিয়ে। গতিকে আপুনি নিজেও হাঁহক, আনকো হহুৱাবলৈ চেষ্টা কৰক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আপোনালোকে আৰু এনেকুৱা ভাল ভাল কথা কৈ নতুন ভিডিঅ' আনিব পাৰোঁ। মই সদায় বিচাৰোঁ যাতে আপোনালোকেও নতুন কিবা এটা শিকক। আৰু মই নিজেও ইমান নাজানো, কিন্তু মই যিমানটো জানো মই আপোনালোককো কওঁ, যাতে আপোনালোকেও শিকক, আপোনালোকেও কৰক। আৰু মই নিজৰ প্ৰেক্টিকেল লাইফত যোনবোৰ কৰোঁ সেইবোৰেই মই সদায় আপোনালোকক কওঁ। এনেকুৱা নহয় যে মোৰ ভাল লগাটো আপোনাৰো ভাল লাগিব তেনেকুৱা কোনো কথা নাই। কিন্তু যদি ভিডিঅ'টো চাই আপুনি ভাল পাইছে তেন্তে হ'লে প্লিজ কমেণ্ট কৰি জনাব দেই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।